তো হে গাইজ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম ব্লগাৰ নীতিশৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোলৈকে কঙালী কাতি বিহুৰ অলেখ শুভেচ্ছা জনালোঁ। তো গাইজ যিহেতু আজি কাতি বিহু, সেইবাবে ভাবিলোঁ ব্লগছ এটা বনাই দিওঁ। তো কেনেকৈ কি কৰোঁ দেখুৱাম। তো ব্লগ তো ব্লগছটো চাই থাকক। তো পোনপ্ৰথমে গাইজ এতিয়া মাটিখিনি সমান কৰি লওঁ। এয়া মাটি দেখা পাইছেনে নাই জানো, এয়া মাটিখিনি সমান কৰি লওঁ। ভিডিঅ'টো চাই থাকক। তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰধেনু ধৰে।
2,000 years later. তো গাইছ বহুত সময় বিৰতিৰ পাছত এতিয়া আমি যাম টেঙা খাবলৈ পথাৰ গৈ আছোঁ আমাৰ কাৰণে কালিয়া বিকি তো গৈ আছোঁ আৰু চাই থাকক তো গাইছ ইহঁতকেইটা যে মোক ৰাস্তাতে এৰি থৈ গুচি গ'ল চাইকেল লৈ পথাৰ তো মই অকলে অকলে গৈ আছোঁ চাওক না আগে পিছে কোনো নাই কি কৰিবা আৰু চাওক আমাৰ পথাৰ এখন আৰু আছে একদম এইখিনি চাওক না ধানত থোকা ওলাইছে একদম মায়ে দেউতাৰ আগত গৈ আছে ধানৰ থোকাবোৰ চাওকচোন ধানৰ থোকা সেইবোৰ এফালে আছে এইবোৰ একদম মানে কালিয়ে পৰহিয়ে পূৰা দপাল পিটাই বৰষুণ আৰু বতাহ আছে গোটেই ধান সোপা পৰি থাকিলে বহুত নষ্ট হ'ব চাগে এতিয়া তো গাইস আমার বিষ্ণু প্রবেশ হয়ে গেল কৃষ্ণ প্রবেশ হয়ে গেছে আর বিষ্ণু প্রবেশ হয়েছে আর পাহাৰ এইটো ধুনীয়া আকাশ এয়া খেতি মই নামিয়ে লওঁগে নেকি গাটো ধুয়ে লওঁ এই গাত পানী আছে নহয় তো গাইছ আমি পুলতে বহি ল'লো ইয়াত টেঙা কলপাত ইয়াত সৰঞ্জাম মই বহি আছোঁ পথাৰত কোনোবাই চিঞৰি আছে চবেই খাবলৈ আৰম্ভ কৰিছে আৰু ৰাইচ খাবিতো কালি দিছে ফালি পেলাব ইয়াক তো গাইছ টেঙা চেঙা খাই ল'লোঁ এফালে খাই আছে বহুত জ্বলা গাইছ মজা লাগি গৈছে এতিয়াও চেচ হোৱা নাই আৰু বহুতখিনি কাম আছে কাতি বিহুৰ কাৰণে এতিয়া যাম আৰু এতিয়া আপোনালোকক ঘৰতে লগ পামগৈ তো গাইছ ফাইনেলি মোৰ ভেটি এইটো মানে ফুল অলপ কমি গ'ল আৰু সেইকাৰণে বনাইছোঁ আৰু যেনে তেনে প্ৰথম মই নিজে বনাইছিলোঁ তো গাইছ কেনেকুৱা লাগিছে ক'ব কমেণ্টত তো গাইছ সকলো হৈ গ'ল কুৱাপান দিয়া হ'ল ধূপ দিয়া হ'ল চাকি দিয়া হ'ল তুলসী ভেটি তো গাইছ আৰু মই একো নকওঁ এতিয়া খালি এটাই তো ভিডিঅ'টো যদি চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আৰু বন্ধু বান্ধৱীসকল আজিকালি আপোনালোকে কমেণ্টেই নকৰা হ'ল প্লিজ কমেণ্ট কৰি দিব আৰু পাৰিলে শ্বেয়াৰটো কৰি দিব এতিয়ালৈকে বাই বাই সেউজীয়া পথাৰ খনি